নমস্কাৰ। ভৰ দুপৰীয়াৰ এই সময়খিনিত মই মোৰ সকলো বন্ধু বান্ধৱীকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে যাতে ভালে কুশলে আছে। ভৰ দুপৰীয়াৰ প্ৰতিটো খণ্ডত মই আপোনালোকক এটি এটি কাহিনী শুনাম। আচলতে এইবোৰ কাহিনী নহয়, আমাৰ সমাজত থকা কিছুমান মানুহৰ জীৱন সংগ্ৰাম। যিহেতু সম্পূৰ্ণ সঁচা ঘটনা এটাক কাহিনী ৰূপত মই আপোনালোকক শুনাম, কাহিনীৰ নায়ক বা নায়িকাৰ প্ৰকৃত নামটো মই উল্লেখ নকৰোঁ, যাতে তেওঁলোকৰ মনত কোনো ধৰণৰ আঘাত নাপায়। লগতে মই মোৰ প্ৰতিটো কাহিনীতে আপোনালোকে যাতে কিবা এটা শিকিব পাৰে তালৈ সদায় লক্ষ্য ৰাখিম। বলক তেন্তে আমি কাহিনীটোৰ মাজলৈ যাওঁ। দিগন্ত ঘৰৰ ডাঙৰ ল'ৰা আছিল। বয়স 23 বছৰ। ঘৰত তাৰ মাক বাপেক, ভায়েক এজন আৰু এজনী ভনীয়েক আছিল। দেউতাকে এটা সাধাৰণ চৰকাৰী চাকৰি কৰিছিল। চাকৰিটো সৰু হ'লেও সিহঁতৰ পৰিয়ালটো খুব সুন্দৰকৈ চলি আছিল। দিগন্তৰ দেউতাকে কেতিয়াও কাৰো ওচৰত হাত পতা নাছিল। টকা পইচা বহুত নহ'লেও সিহঁতৰ পৰিয়ালটো খুব সুন্দৰ আছিল। দিগন্তই মেট্ৰিকটো পাছ কৰি আৰু নপঢ়িলে। মাক দেউতাকে বহুত বুজোৱাৰ পিছতো তাক কথা শুনাব নোৱাৰিলে। এনেই ল'ৰাটো বহুত ভাল, শান্তশিষ্ট আছিল। যদিও পঢ়া শুনাত অলপো মন নাছিল। লগৰবোৰৰ লগত এনেই ঘূৰি ফুৰি সময়বোৰ পাৰ কৰিছিল। এবাৰ তাৰ লগৰ ল'ৰা এজনৰ ঘৰত সি বহুত দিন থকাকৈ গৈছিল। তাতে থাকোঁতে সেইখন গাঁৱৰে দেখিবলৈ খুব ধুনীয়া ছোৱালী এজনীৰ প্ৰেমত পৰিছিল। ছোৱালীজনীৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া আছিল। আনফালে দিগন্ত এখন ভাল ঘৰৰ ল'ৰা আছিল। গতিকে ছোৱালীজনীৰ মাকে জীয়েকক দিগন্তৰ তাত গতাবলৈ বিচাৰিছিল। দিগন্ত এনেই প্ৰেমত বলীয়া হৈ আছিল। তাতে আকৌ মাকৰ মনৰ কথা গম পাই সি ঘৰত কথাটো জনালে। দিগন্তৰ মাক বাপেকৰ এই কথা শুনি খং চুলিৰ আগ পালেগৈ। মাকে ক'লে, তোৰ এজনী গাভৰু ভণ্টি আছে, আগেয়ে তাইৰ কথা ভাবিব লাগে। আৰু তোৰনো কিমান বয়স হৈছে? পঢ়া শুনা আধাতে এৰিলি, কাম বন এটা নিশিকিলি। আনৰ ছোৱালী এজনী আনি কি খুৱাম বুলি ভাবিছ? এনেকৈ ঘৰখনত অলপ অশান্তিৰ সৃষ্টি হ'ল। দেউতাকেও ছোৱালীজনীৰ বিষয়ে অলপ বিচাৰ খোচাৰ কৰিছিল। ছোৱালীজনীৰ পৰিয়ালটো সিমান সুবিধাজনক নহয় বুলি গম পাইছিল। সেইকাৰণে পুতেকক কোনোপধ্যেই এই সম্পৰ্ক হ'ব নোৱাৰে বুলি কৈ দিছিল। এইফালে প্ৰেমত মতলীয়া পুতেকৰ এটাই কথা, ছোৱালীজনীক সি কোনোপধ্যেই নেৰে। এনেবোৰ অশান্তিৰ মাজতে সি এদিন ছোৱালীজনীক পলুৱাই লৈ গ'ল আৰু বাহিৰতে ভাড়া ৰুম এটাত দুয়ো থাকিবলৈ ল'লে। ইফালে মাক দেউতাকৰ ভাত পানী নোহোৱা হ'ল। গাঁৱৰ 2-4জন মানুহে দেউতাকক বুজালে যে নিজৰ সন্তান দলিয়াইতো পেলাব নোৱাৰি, সিহঁতক ঘৰলৈ আন আৰু তাক এটা কৰ্মসংস্থাপনৰ যোগাৰ কৰি দে। দেউতাকেও তাকে কৰিলে। ৰুম এটা ভালকৈ বনাই তাত সিহঁত দুয়োকো থাকিবলৈ দিলে। দিগন্তক এখন সৰুকৈ দোকানো খুলি দিলে। যিহেতু খোৱা লোৱা এইবোৰৰ দায়িত্ব দেউতাকৰে আছিল, গতিকে দিগন্তই টকা পইচাৰ মূল্যটো একেবাৰে বুজি পোৱা নাছিল। লাহে লাহে দোকানখন বন্ধ হ'ল। বোৱাৰীগৰাকীৰো ঘৰৰ কাম বনত কোনো ধৰণৰ মটিকটি নাই। এইবোৰ দেখি মাক দেউতাকে বিৰক্তিতে সিহঁত দুয়োকো বেলেগে চৰু জুৰিবলৈ ক'লে। দিগন্তৰ এতিয়া উপায় নাই, কিবাটো কৰিবই লাগিব। ওচৰৰে ককায়েক এজনৰ লগত মিলি দুয়ো সৰু সুৰা এটা কাম কৰিবলৈ ল'লে। এনেদৰে কাম বনত মন নোহোৱা ল'ৰা এটা তাৰ সংসাৰখনৰ কাৰণে কষ্ট কৰিবলৈ ধৰিলে। আনফালে তাৰ ঘনীয়েকজনীৰ মনৰ ইচ্ছাবোৰ অলপ বেলেগ ধৰণৰ আছিল। ধুনীয়া সাজ পোছাক, প্ৰসাধন এইবোৰৰ ওপৰতহে তাইৰ গুৰুত্ব। ঘৰ এখনত কোনবোৰ বস্তুৰ দৰকাৰ সেইবোৰত তাইৰ গুৰুত্ব নাই। তাই দিগন্তক এটা মোবাইলৰ কথা কৈ থাকে যে আপুনি কামত যোৱাৰ পিছত গোটেই দিনটো মই এনেই থাকিব লাগে, মোক এটা মোবাইলৰ খুব দৰকাৰ। দিগন্তই ঘনীয়েকক বহুত মৰম কৰে। তাই যি বিচাৰে সেইটো দিবলৈ চেষ্টা কৰে। সি কাম কৰি দুটামান টকা যোগাৰ কৰি
তাইক এটা মোবাইল কিনি দিলে। এতিয়া তাই বহুত সুখী। দিনৰ দিনটো মোবাইলত ব্যস্ত। সময় বাগৰাৰ লগে লগে দিগন্তৰ পৰিয়ালটো 2জনৰ পৰা 4জন হ'ল। সিহঁতৰ জীৱনলৈ ল'ৰা ছোৱালী দুটা আহিল। দিগন্তৰ কান্ধত দায়িত্বৰ ভাৰ বাঢ়ি গৈ থাকিল। সি আগতকৈ আৰু বেছি কষ্ট কৰিবলৈ ধৰিলে। আনফালে তাৰ ঘৈণীয়েকৰ কোনো পৰিৱৰ্তন নাই। নিজৰ ল'ৰা ছোৱালী দুটাকো ইমান সময় নিদিয়ে যিমান সময় মোবাইলটোক দিয়ে। এতিয়াতো তাইৰ হাতত কেমেৰা থকা মোবাইল। ধুনীয়া সাজ পোছাক পিন্ধি ফেচবুকত ফটো আপলোড দিয়া, তাত কোনে কি কমেণ্ট কৰিছে তাৰ ৰিপ্লাই কৰা, এইবোৰতেই ব্যস্ত। শাহুমাকে এইবোৰ দেখি সহ্য কৰিব পৰা নাছিল। এদিন দিগন্তক মাকে ক'লে, শাহু শহুৰ বুলি আমাক একো এটা কৰি দিব নালাগে, কিন্তু নিজৰ ল'ৰা ছোৱালী দুটাক সময়ত খাবলৈ আৰু শুবলৈ দিব লাগে। ল'ৰা ছোৱালী দুটাক অলপো গুৰুত্ব নিদিয়ে, ঘৰখন পৰিপাটিকৈ নাৰাখে। এইবোৰ তিৰোতা মানুহৰ লক্ষণ নেকি? এইবোৰ শুনি দিগন্তই ঘৈণীয়েকক কিবা কিবি ক'লে। দুয়োৰো মাজত কাজিয়া হ'ল। লাহে লাহে সিহঁতৰ কাজিয়াবোৰ বাঢ়িহে গৈ থাকিল। কিন্তু দিগন্তৰ ঘৈণীয়েক ভালৰ ফালে অহা দূৰৰ কথা আৰু বেছি বেয়াহে হ'বলৈ ধৰিলে। আগতে যদি লুকাই চুৰকৈ কথা পাতিছিল, এতিয়া কাকো ভয় নকৰাকৈ কথা পাতে। যদি ঘৰৰ মানুহ নাইবা কোনোবা বান্ধৱীৰ লগত কথা পাতে তেতিয়াও বেলেগ কথা। দিগন্তই গম পালে যে তাই আচলতে ফেচবুকত চিনাকি হোৱা ল'ৰা এজনৰ লগতহে কথা পাতে। এই কথা গম পাই সি বলিয়াৰ দৰে হৈ পৰিল। উপায় নাপাই সি ঘৈণীয়েকক কাকুতি মিনতি কৰিবলৈ ধৰিলে। কাৰ লগত তুমি কথা পাতি আছা? আজিৰে পৰা বন্ধ কৰা। আমাৰ এই সুখৰ সংসাৰখন ভাঙি নেপেলাবা। মই যদি কেতিয়াবা তোমাক তুমি বিচৰা ধৰণে সুখী কৰিব পৰা নাই, মোক ক্ষমা কৰি দিবা। অন্তত ল'ৰা ছোৱালী দুটাৰ মুখলৈ চাই তুমি আজিৰে পৰা সকলো বাদ দিয়া। ময়ো সকলো পাহৰি যাম। আগৰ দৰে থাকিব আমাৰ মৰমবোৰ। কিন্তু অতিপাত চঞ্চল মনৰ ঘৈণীয়েকৰ তাত এইবোৰ কথাৰ কোনো মূল্য নাছিল। তাই আগৰ দৰেই ল'ৰাজনৰ লগত কথা বতৰা পাতি থাকিল আৰু মাজে সময়ে তাক লগ কৰাও কৰিলে। এতিয়া আৰু কথাবোৰ লুকাই থকা নাই। ওচৰ পাজৰৰ মানুহেও এইবোৰ কথা গম পায়। আনৰ মুখে মুখে এইবোৰ কথা শুনি দিগন্ত আৰু তাৰ পৰিয়ালৰ মানুহে আনৰ আগত মুখ উলিয়াবলৈ লাজ পোৱা হ'ল। ইমানবোৰ অশান্তিৰ মাজতে এদিন ঘৈণীয়েকে বজাৰলৈ যাম বুলি কৈ সেই ফেচবুক ফ্ৰেণ্ডজনৰ লগত পলাই গ'ল। ফোনত চিনাকি হোৱা ল'ৰা এজনৰ বাবে তাই নিজৰ সন্তানকেইটাকো পাহৰি গ'ল। মাতৃৰ নামত কলংক সনা এই মহিলাগৰাকীয়ে নিজৰ কামনা বাসনাৰ বাবে এগৰাকী পত্নী, এগৰাকী বোৱাৰী আৰু এগৰাকী মাতৃ এই সকলো সম্পৰ্কক ভৰিৰে মোহাৰি পেলালে। সন্তান দুটাক বুকুত খাবতি দিগন্তই পলে পলে অনুভৱ কৰিলে। মাক দেউতাকে মানা কৰা কথাবোৰ। কেৱল বাহ্যিক সৌন্দৰ্যত আকৰ্ষিত হৈ কাকো জীৱনসংগী হিচাপে বিবেচনা কৰাটো তাৰ ডাঙৰ ভুল আছিল। বহুত ভাবি চিন্তি জীৱনসংগী এজন নিৰ্বাচন কৰিব লাগে। তিৰোতাক ঘৰৰ লখিমী বুলি কোৱা হয়, কিন্তু এনেকুৱা বেয়া স্বভাৱৰ তিৰোতাই এটা পৰিয়াল, এখন সমাজ দূষিত কৰাৰ লগতে সমস্ত নাৰী জাতিটোক কলংকিত কৰে। ভৰ দুপৰীয়াত আজিৰ এই কাহিনীটো ইমানতে শেষ কৰিলোঁ। আশা কৰোঁ আপোনালোকে শুনি ভাল পাইছে, আৰু যদি ভাল পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক আৰু কমেণ্টটো কৰিব, যাতে আমাৰ সমাজত ঘটি থকা এনেবোৰ সঁচা ঘটনা কাহিনী ৰূপত মই আপোনালোকক শুনাব পাৰোঁ। ধন্যবাদ।